নমস্কাৰ, সকলো নিশ্চয় কুশলে আছে। আজি আপোনালোকৰ মাজত মই মচুৰ দালি, বিলাহী আৰু নাদৰ বামি মাছৰ ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। এইপিনে মই পাঁচফোৰণ আৰু জলকীয়াই তেল মাৰিম, লগতে তেজপাত দিম। বহুতে কয় মচুৰ দালিৰ লগত নাখায় বুলি মাছ। আজি মই বনাই দেখাম কেনেকৈ বনাওঁ। চাওক এয়া, মই প্ৰথমতে মচুৰ দালি কুকাৰত দি ল'ম। মচুৰ দালি, বিলাহী আৰু ইয়াৰ লগত মই তেজপাত দি দিম। যিহেতু মই বইল কৰিম প্ৰথমতে, এয়া মই তেজপাত দি দিলোঁ আৰু পানী, নিমখ, হালধি দুয়োটাই দি লিম। এতিয়া মই কালাৰ অনুসৰি হালধি দিছোঁ আৰু এতিয়া নিমখ দি দিম, সোৱাদ অনুসৰি নিমখ দিম। এয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। তাৰপিছত এতিয়া পানী জোখকৈ দি দিম। মই দেখিছে পানী দি দিছোঁ আৰু ইয়াত মই কেঁচা মিঠাতেল অলপমান দি দিছোঁ, পূবালী তেল দিছোঁ এইটো। আৰু এইপিনে মই কুকাৰত তুলি লৈ এয়া কি মাছ চিনি পাইছেনে? এয়া নাদৰ বামি মাছ, বেছি ডাঙৰ নাছিলে, আজি পুৱা বেপাৰী আনিছিলে আৰু লৈ থ'লোঁ। এয়া নিমখ হালধি সানি ল'লোঁ আৰু এইপিনে মই কেৰাহীত তেল গৰম হৈ আছে আৰু মই লগে লগে মাছ দি দিলোঁ। এইপিনে মই মাছ ফ্ৰাই হৈ আছে আৰু এইপিনে মই কুকাৰে হুইচেল মাৰিলে আৰু এইপিনে মোৰ মাছ ফুল ফ্ৰাই হৈ গ'ল। যিহেতু এইপিনে কুকাৰৰ দালি মোৰ যিহেতু হুইচেল মাৰিলে, মই সেই দালি ঢাকনাও খুলি ৰাখিছোঁ। ইয়াত দেখিছে ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল নাদৰ বামি মাছ। বহুতে কয় ইয়াত এতিয়া মই দালি দি দিছোঁ, মাছটো কাঢ়িলোঁ যিহেতু দালিখিনি সিজি এটা চিটিতে মই দালি ৰখাই দিছোঁ। যিহেতু মচুৰ দালি হয়, বেছি ডাঠ হৈ যাবগৈ দুটা তিনিটা হুইচেল মাৰিলে, সেইটো কাৰণে এটা হুইচেলতে মই ৰাখি এতিয়া মাছকেইটা দি দিছোঁ। মাছকেইডোখৰ দি পেলাই মই এটা চিটি আকৌ মৰাই দিম। এইপিনে চিটি মাৰিলে আৰু ইয়া চাওক ইমান ধুনীয়াকৈ সিজিছে এতিয়া মাছ। আৰু এইপিনে কেৰাহীত গৰম হৈ আছে তেল, সেইটো কাৰণে মই ইয়াত পাঁচফোৰণ আৰু জলকীয়া দি দিলোঁ। পাঁচফোৰণ আৰু জলকীয়া এতিয়া কালাৰ আহিলেহে তেল মাৰিম। যিহেতু ইয়াত দেখিছে পাঁচফোৰণ আৰু জলকীয়া কালাৰ আহিলে আৰু মই এতিয়া দালিটো ঢালি দিম। এয়া চাব, এতিয়া উতল এতিয়া ধুনীয়াকৈ উতল আহিব চাব। দেখিছে কালাৰটো ইমান ধুনীয়া হৈছে। এই উতল আহিলে খাই চাবচোন। মচুৰ দালি আৰু মাছ বনাই বহুতে কয় নাখায় মচুৰ দালি মাছ খাইছে, দালি আৰু মাছ বনাই খালোঁ বুলি ক'লে বহুতে হাঁহে। চাওক ইমান ধুনীয়া হৈছে মাছটো। মই এটা হুইচেল মৰাই দিছোঁ, যিহেতু নাদৰ বামি মাছটো অকণমান টান হয় ন, ফ্ৰাই কৰি দিলে আৰু টান হৈ যায়। এয়া দেখিছে, সেইটো কাৰণে মই এটা হুইচেল মৰাই দিলোঁ আৰু এয়া ৰেডি হৈ গ'ল আজিৰ দালি। ইমান ধুনীয়া হৈছে দেখিছে। ইয়াম্মি টেষ্টিকৈ খোৱাহে জোৰ আৰু। যদি আপুনি এনেকৈ খোৱা নাই বনাই খাব, তাৰপিছত কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিলে আজি ৰেচিপি ভিডিঅ'টো। নতুন ভিউৱাৰ্ছসকলে যদি চাই আছে, আপোনালোকে কাষতে থকা বেল আইকনটো অল কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুনকৈ আহিবলগীয়া ভিডিঅ'সমূহ চাবলৈ পাব। ধন্যবাদ। লাভ ইউ অল। বাই বাই।